নমস্কাৰ, ৱেলকাম টু মাই আনাডাৰ ব্লগ। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমি চোতাল বিহু মৰাৰ কিছু দৃশ্যাংশ আৰু আপোনালোকৰ আগত আমি অৱগত কৰিম চোতাল বিহুৰ আমাৰ কিছু তিতা আৰু মিঠা অভিজ্ঞতা। নমস্কাৰ, আজি আমাৰ চোতাল বিহু হুঁচৰিৰ শেষৰটো দিন আছিলে। বহুতখিনি তিতা মিঠা অভিজ্ঞতা পালোঁ আৰু বুজিলোঁ যে আজিকালি আচলতে মাক বাপেকে শিশুক কিহৰ কাৰণে হুঁচৰি গাবলৈ যাব নিদিয়া হৈছে। বহুতখিনি ভাল ভাল অভিজ্ঞতাও পালোঁ আৰু এনেকুৱাও কিছুমান অভিজ্ঞতাও পালোঁ যে অসমীয়া মানুহ হৈ এটা হুঁচৰিৰ দল ঘৰৰ ভিতৰত সোমোৱাৰ পাছত সৰু বাচ্ছাটোৱে যেতিয়া দৰজাখন খুলি দিছে, ভিতৰলৈ এটা চৰ দেখুৱাই গৃহস্থই লৈ গৈছে। আচলতে তেনেকুৱা কথাত আমি তীব্ৰ গৰিহণা দিছোঁ। আমি যিখিনিয়ে চোতাল বিহু মাৰিবলৈ গৈছিলোঁ, কোনোখিনি এনেকুৱা নহয় যে আমি পইচাৰ অভাৱত গৈছিলোঁ। প্ৰত্যেকগৰাকী মানুহৰে গৃহিণীৰ উপৰিও এটা নিৰ্দিষ্ট আইডেণ্টিটি আছে। কোনোবা যদি শিক্ষক, কোনোবা তেতিয়াহ'লে বিউটিচিয়ান, কাৰোবাৰ বুটিক আছে। একচুৱেলি মোৰে বুটিক আছে। ইমান কামৰ মাজতো আমি আগুৱাই গৈছোঁ কিহৰ কাৰণে? এইটো এটা আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা। কিন্তু আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা বুলি তথাকথিত সমাজখনত যিখিনি মানুহ আগুৱাই গৈ থাকে, আচলতে সকলোৱে সেই বস্তুটো নাভাবে। বহুতে ভাবি লয় যে এওঁলোক আহি ওলালহি, কাম বন নাই, আমি এতিয়া পইচা দিব লাগিব। আচলতে এই মানসিকতাটো ৰাখিব নালাগে, মই ভাবোঁ। ডাঙৰখিনিয়ে সৰুখিনিক এয়াই শিক্ষা দিয়ে। কি শিকিব তেতিয়াহ'লে আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে? গোটেই আমাৰ বোৱাৰীসকল, ইয়াত বোৱাৰী জীয়াৰী সকলো আছে। আমি এনেকৈ ন বহাগত আমি হুঁচৰি গাবলৈ ওলাই আহিছোঁ। এইটো আমাৰ পৰম্পৰা, আমাৰ অসমীয়া জাতিৰ এটা এৰাব নোৱাৰা পৰম্পৰা, আমাৰ এটা সংস্কৃতি। আমি এনেকৈ ঘৰে ঘৰে গৈ চোতালে চোতালে আমি হুঁচৰি গাওঁ। কিন্তু ইয়াৰ মিনিং এইটো নহয় যে আমি ঘৰে ঘৰে যে হুঁচৰি গাওঁ সেইটো আমি লাজ কৰা বা আমি সৰু হৈ যাম। কাৰোবাৰ ঘৰলৈ হুঁচৰি গাবলৈ গ'লে বা কাৰোবাৰ চোতালত বিহু মাৰিলে সেইটো আমি সৰু হৈ যাম, সেইটো নহয়। আমি ইয়াত কম বেছি পৰিমাণে সকলোৰে কৰ্মৰত, সকলোৱে এষ্টাব্লিছ হয়, সকলোৱে নিজৰ নিজৰ আৰ্নিং চ'ৰ্চ আছে। কিন্তু তথাপিও আমি নিজৰ পৰা সময় উলিয়াই এনেকৈ আমি সকলো গোট খাই ওলাই আহিছোঁ, যাতে আমাৰ জেনেৰেশ্যন, আমাৰ আহি থকা জেনেৰেশ্যন আমাৰ এই বস্তুবিলাক শিকে, দেখে আমাৰ পৰা, আৰু তেওঁলোকেও এইবিলাক প্ৰেক্টিচ কৰে। আৰু আমাৰ এই দলটো আমি একে জেগাৰ নহয়, আমি তোৰ বোৱাৰী জীয়াৰী লগ লাগি পেলাই একত্ৰিত হৈ আমি নতুনকৈ আমি অলকানন্দা আমাৰ গ্ৰুপ এটা খুলিছোঁ। আৰু মই আশা কৰোঁ ভগৱানে আমাৰ সকলোৰে মনবোৰ একে ধৰণে মিলাই ৰাখি এই গ্ৰুপটো যাতে সদায় এনেকৈ থাকক আৰু আমি বছৰে বছৰে এনেকৈ বিহু মাৰি গৈ আমি সকলোৰে বাবে এটা এক্সাম্পল ছেট কৰোঁ যে বিহু মৰাটো চোতালে চোতালে গৈ বা ক'ৰবাৰ ফাংচনত হওক, যিয়ে নহওক, এইটো আউটডেটেড নহয়। এইটো আমাৰ নিজৰ সংস্কৃতি আৰু আমাৰ মানে আপকামিং জেনেৰেশ্যনে যাতে এইটো ফ'ল' কৰি তেওঁলোকেও লাজ নাপায়, এই ধাৰাটো অব্যাহত ৰাখে। সেইখিনিয়ে মোৰ ক'ব লগা কথা। আপুনি কিহত কৰ্মৰত ক'ব নেকি? মই এডুকেশ্যন ডিপাৰ্টমেণ্টত আছে। তুমি কি কৰা? মই মেকআপ আৰ্টিষ্ট এণ্ড বিউটিচিয়ান। থেংক ইউ। বৌ, আপুনি কি কৰে? মই এগৰাকী টেইলাৰ, ঘৰতে কাম কৰোঁ। মানুহৰ ঘৰলৈ গ'লে কিছুমানে ভাল পায়, ধুনীয়াকৈ আদৰি সাদৰি লয়, কিছুমানে আকৌ এই মুখা পইচা বিচাৰি আহিছে বুলি ভাবে, বেয়া লাগে। সেই তেনেকুৱা কৰিলে আমি অসমীয়া সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আহিছোঁ। কাৰণো কাম নাই, সকলোৰে ঘৰত সকলোৰে আছে কাম ন, কাম বন ক্ষতি কৰি আহিছোঁ চবেই এপাক নাচিম বুলি, ফূৰ্তি কৰিম বুলি। তাতে আৰু কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়। থেংক ইউ। মই এগৰাকী টেইলৰ হয়। ঠিক আছে, কৰিব। আপুনি কিহত কৰ্মৰত জনাব নেকি অকণমান? মই শিক্ষয়িত্ৰী, হলি চাইল্ড স্কুলত মই কৰ্মৰত আৰু সেয়াই আৰু টিচিঙতে আছোঁ। তথাপিতো কিন্তু এনেকৈ বিহু গাই ফুৰিছোঁ দেই, মই লাজ কৰা নাই। মই এগৰাকী বিউটিচিয়ান হয়। তথাপিও আমি এই বাপুতি সাহোন বিহুটো আমি এৰিব নোৱাৰোঁ। আৰু প্ৰত্যেকগৰাকী আমি একোজনী গৃহিণী, গতিকে আমি কোনেও ইমানখিনি কামৰ ব্যস্ততাৰ মাজতো সকলো আমি অকণমান সময় লৈছোঁ, অকণমান ফূৰ্তি কৰিছোঁ, অকণমান ধেমালি কৰিছোঁ। সকলোখিনিয়েতো ব্যস্ত নহয় জানো? আমি গোটেইখিনিয়ে এখন ঘৰ এৰি থৈ আহিছোঁ, সকলো এটা পৰিয়াল আছে। তথাপিও আমি ইমান ব্যস্ততাৰ মাজতো আমি আমাৰ এই বিহু ভাগ আমি গোটেই জীয়ৰী বোৱাৰী ওলাই আহিছোঁ। আমাৰ এই বিহুটো আমি সকলোৰে আগত দাঙি ধৰিছোঁ, যিহেতু এই পৰম্পৰাখিনি আজিকালি প্ৰায় নোহোৱা নিচিনাই হৈ গৈছেগৈ।
আজিকালি বহুত ওলাবলৈ লাজ কৰে, কোনোবাই বেয়া পায় যে এনেকৈ ওলাই গ'লে মানুহে কি ক'ব, সেই বস্তুটো আচলতে ভাবিব নালাগে, সেইটো ভাবাটো ভুল আচলতে। আমি এনেকৈ ওলাই অহাটো আমি ওলাই আহিছোঁ, আমাৰ পিছৰ প্ৰজন্মই আমাক দেখি তেওঁলোকো ওলাই আহিব। গতিকে সকলোৱে বিহুটো আদৰেৰে এনেকৈয়ে সদায় আগবঢ়াই নিয়ক। গতিকে আমি আমাৰ গোটেইখিনি মিলি জুলি এনেকৈ এটা ফূৰ্তি কৰিছোঁ, বছৰত এবাৰেই পাওঁ। গতিকে এনেকৈ যাতে আমাক দেখি বেলেগ সকলোখিনি ওলাই আহক, সেয়ে সকলোকে কৈছোঁ। ধন্যবাদ।
Thank you.